নমস্কাৰ আজি এবিধ চাটনি বনাবলৈ লৈছো আহক তেনে আৰম্ভ কৰোঁ তাৰ কাৰণে আমাক লাগিব পিয়াজ জলকীয়া নহৰু ধনিয়া পাত তিলৰ গুড়া তিলখিনি মই ভাজি পেলাই গুড়ি কৰি লৈছো আৰু নিমখ পিয়াজ নহৰু আৰু জলকীয়া মই এনেদৰে গেছতে পুৰি লৈছো এয়া চাওক বেছি সময় নালাগে এনেদৰে কৰিলে এয়া প্ৰায় হ'লেই এয়া এতিয়া মই মিক্সিত দিম পিয়াজ জলকীয়া আৰু নহৰু দিলো এতিয়া দিম তিলৰ গুড়ি ধনিয়া পাত আন্দাজ মতে নিমখ আৰু অলপমান পানী দি পেলাই এটা মিহি পেষ্ট বনাই লম এয়া দেখিছেনে তেনে আপোনালোকে বনাই খাব আৰু মোক জনাব ধন্যবাদ সকলোকে